আমাৰ ইয়াত পুৱাই পুৱাই বৰষুণ আৰম্ভ হৈ গ'ল আৰু আজিৰ ভিডিঅ'টো মই এটা নতুন মোবাইলেৰে শ্বুট কৰি আছোঁ। আৰু এইফালে মোগলে মোৰ ওপৰত খং কৰি আছে, কৈ আছে যে তই নতুন মোবাইল লৈছা কিন্তু মোৰ কাৰণে কি আনিছা? মই ভঙা চিঙা চেইনডাল লগাই পিন্ধি থাকিব লগা হৈছে। এতিয়া সময় হৈছে 5:30 আৰু মই আৰু মোগলে পথাৰৰ পিনে ফুৰিব গৈ আছোঁ। আৰু এয়া চাওক আমাৰ ৰাতিপুৱাৰ ভাগৰ ঘৰ পৰিৱেশ, কি সুন্দৰ পৰিৱেশ, মজা পৰিৱেশ। আজি মোগলে আৰু মইয়ে সোনকাল ফুৰি আহিলোঁ কাৰণ আজি বহুত কাম আছে। এতিয়া মই ওলাই গ'লোঁ মোৰ হেলিকপ্টাৰখন লৈ বজাৰৰ পিনে, মানে তাত এটা সৰু কাম আছে। কামটো হ'ল মোগলীৰ কাৰণে এডাল চেইন অৰ্ডাৰ দিয়া আছিলে, সেইডাল বোলে আহি পাইছে, তাকে আনিব গৈ আছোঁ। ফাইনেলি চেইনডাল লৈ ল'লোঁ আৰু এতিয়া ঘৰৰ পিনে গৈ আছোঁ। ৰাতিপুৱাৰ ভাগত বৰষুণ দিছিল যদিও এতিয়া চাওক কিমান ৰ'দ দিছে, বতৰটোৰে একো ঠান ঠিক নোহোৱা হৈ গৈছে। এয়া চাওক মোগলে মোক দেখি কেনেকুৱা কৰি আছে, এতিয়াও কৈ আছে যে মোৰ কাৰণে কি আনিছা? মই কৈছোঁ ৰ তোৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে। ছাৰপ্ৰাইজটো কি আপোনালোকেতো গম পাইছে, ই কিন্তু গম পোৱা নাই, দেখাই আছোঁ। আৰে মোগলে এইটো চা, তই কৈছিলি তোক লগে বেল অনা নাই, এইটো চা নতুন বেল আনি দিছোঁ, কেনেকুৱা লাগিছে? ফূৰ্তি লাগছে না? বাপ ফূৰ্তিটা কেনেকুৱা কৰিছে চাওকচোন তাক।